আৰু এইৰ নামটো হ'ল মমিতা আৰু মমিতাই পাৰিব এইটো চাওক অমিতা মমিতা ছিঙিব অমিতাই দিয়া কি দিল পানী আৰু লগতে নিজকে অলপ ৰাম আৰু ফাইনেলি গাড়ীখন ধোৱা হৈ গ'ল দিয়ক ধোৱা হৈ গ'ল এতিয়া মই গছত কি এনেকৈ উঠি যাম নেকি বান্দৰৰ দৰে এনেকৈতো উঠব নোৱাৰোঁ পৰি যাম ৰাস্তা বম বেয়া দেই আৰু সকলোকে স্বাগতম অইন এটা নতুন ব্লগলৈ চ' ইয়াৰে আগৰ ব্লগত আপোনালোকে দেখা পাইছে চাগে মই গাড়ী ল'ব গৈছিলোঁ কিন্তু গাড়ীখন তেতিয়া মানে ডেলিভাৰ নহ'ল চ' ফাইনেলি মানে অন্তত মানে বহুত কষ্টৰ পিছত মানে গাড়ীখন পালোঁ কিবাকৈ পূৰা 10 দিন লাগি গ'ল প্ৰায় 10 দিন লাগি গ'ল আৰু কষ্ট বুলি মই কিয় ক'লোঁ তাৰমানে বহুতবাৰ মোক ছাৰ্ভিচ চেণ্টাৰৰ পৰা ফোনো আহিল মানে মাজতে যে গাড়ীখন হৈ গৈছে তুমি লৈ যোৱা বুলি মই ল'ব যাওঁ গাড়ীখন দিও দিয়ে তাহাঁত আধা ৰাস্তাত আকৌ প্ৰব্লেমটো ওলাই যায় তো ঠিক তেনেকৈ আকৌ আধা ৰাস্তাৰ পৰা গাড়ীখন মানে ফিৰাইকৈ মই আকৌ ছাৰ্ভিচ চেণ্টাৰত দি থৈ আহোঁ এনেকৈ দুবাৰমান হ'ল চ' প্ৰায় 10 দিনৰ মূৰত মানে গাড়ীখন পালোঁ চ' মই মানে এতিয়া ছাৰ্ভিচ চেণ্টাৰৰ পৰা ওলাই আনিলোঁ এতিয়া এইটো ৰাস্তা দি মানে ঘৰ গৈ আছোঁ ৰাস্তা বম বেয়া দেই আৰু মানে মই জানি বুজি বেয়া ৰাস্তা দি আনিছোঁ মানে কিয় মানে ৱায়াৰিঙৰ যিহেতু প্ৰব্লেম চলি আছিল গাড়ীৰ ঠিক হৈছে বুলি কৈছে সেইকাৰণে লৈ আনিছোঁ যাতে এনেকৈ খাল বামত পৰি কিনে মানে যদি ৱায়াৰিং ক'ৰবাত যদি ভালকৈ কাম কৰা নাই যাতে লুজ হৈ যাতে আকৌ ছিগনেলটো যাতে মাৰে যাতে পিছত যাতে প্ৰব্লেমটো নেদেখায় দেখালে এতিয়াই দেখাওক বুলি সেইকাৰণে এইটো ৰাস্তা দি মই লৈ আনিছোঁ মানে টেষ্ট ড্ৰাইভ দৰে আৰু বাৰু বেছি নাযাওঁ আৰু লৈ ল'লোঁ টেষ্ট ড্ৰাইভ ইয়াৰ পৰা ইউ টাৰ্ণ মানে গাড়ীখন ঘূৰাই দিওঁ সেইফালে যাওঁ ঘৰৰ ফালে হৈ গ'ল বহুত 2 কিলোমিটাৰমান চলালোঁ এনেকুৱা বেয়া ৰাস্তাত আৰু এই গাড়ীৰ কিটিক কিটিক চাউণ্ড চাগে আপোনালোকে নিশ্চয় শুনা পাইছে এইটো চাউণ্ডটো মানে গাড়ীৰ ছিট কভাৰ চেঞ্জ কৰাৰ পৰা মানে সেইটো চাউণ্ডটো আহিয়ে আছে ছাৰ্ভিচ চেণ্টাৰত কৈছিলোঁ মানে সিহঁতে ঠিক কৰি নিদিয়ে বুলি ক'লে তাৰমানে চাগে ছিট কভাৰটো আকৌ খুলি কিনে ভালকৈ ফিটিং কৰিব লাগিব ক'ৰবাত চাগে এনেকৈ হৈছে সেইকাৰণে এই যে চাউণ্ডটো কিটিক কিটিক মাৰি আছে মনটো যিহেতু অফ ৰোড কৰিব মন যায় কিন্তু অফ ৰোডিং কাৰ ল'ব লাগিলে পইচা অলপ বেছি ভৰিব লাগিব থাৰ চাৰ ল'ব লাগিলে সেনেকৈ ল'ব লাগিব আৰু হেল্ল' অঁ মই আহিছোঁ গেটখন খুলি ৰাখা দিয়া তো মিছেছক মানে কৈ দিলোঁ আৰু গেটখন খুলি ৰাখক বুলি তাতে মানে মই ডাইৰেক্ট যাই গাড়ীখন সোমাই দিব পাৰিম আৰু লগতে তাইৰ ছাৰপ্ৰাইজ কি ৰিয়েকশ্যনো চাব পাৰিম কি ৰিয়েক্ট দিয়ে কাৰণ বহুত দিনৰ মূৰত গাড়ীটো দেখা পাব ন সেইকাৰণে এইটো হ'ল আমাৰ ঘৰৰ আগৰ ৰাস্তাটো সেইটো হ'ল ইয়াতে হ'ল আমাৰ ঘৰ চ' আহি পালোঁ ঘৰখন আৰু তাই ইফালে ৰখি আছে বাহিৰত অঁ আহি পালোঁ হ'ল দিয়া আৰু গাড়ীটো বহুত দিন মূৰতো আৰু তাকো গাড়ীখন লৈ আনো আকৌ আধা ৰাস্তাৰ পৰা ফিৰাই লৈ যাওঁ বেয়া কেনেকুৱা লাগিছে গাড়ীখন দেখি কিন্তু খালি এটা কথা গাড়ীখন মানে বহুত লেতেৰা হৈ আছে তই সোমাই লওঁ গাড়ীখন দে তুমি চাইড দিয়া মই গাড়ীখন ভৰাই দিওঁ গাড়ীখন ইয়াত মানে আমাৰ গেটটো অকণমান ঠেক হয় সেইকাৰণে মানে আৰু ভৰাব অলপ কষ্ট হয় তেও ভৰাই থাকোঁতো ইমান চিন্তা নাই তো ইয়াতে গাড়ীখন ৰাখি দিলোঁ ইয়াতে ৰাখি দিওঁ আহি গ'লোঁ দিয়া গাড়ীখন লৈ আহি গ'লোঁ এতিয়া টেনশ্যন নাই আৰু ফুৰিব পাৰিম গাড়ীত আৰু ইফালে চাওক গাড়ীখন ইমান লেতেৰা আপোনালোকে ভাবিব পাৰে চাগে ছাৰ্ভিচৰ পৰা লৈ আনিছে কিন্তু গাড়ীখন ইমান লেতেৰা কিয় হৈছে তাৰমানে একচুৱেলি ছাৰ্ভিচ নহয় এইটো ৰিপেয়াৰৰ বা পাৰ্টছ চেঞ্জৰ কাৰণে দিছিলোঁ তো ইয়াৰ কাৰণে বোলে ৱাশ্বিংটো এক্সট্ৰা ভৰিব লাগে আৰু ৱাশ্বিঙৰ নাই এইটো কিবা চৰাইৰ হাগা তাৰমানে ৱাশ্বিং কৰিলে আপোনাৰ 800 টকা লাগে সেইকাৰণে আৰু কিনো ৱাশ্বিং তাতে 800 টকা দি কৰিম এইটো আমাৰ কুঁৱা আছে নহয় কুঁৱা পানী জিন্দাবাদ আৰু হাত আছে নহয় হাতটো জিন্দাবাদ পানীটো উঠাম আৰু তুমি উঠাই দিবা পানী মই ধুম গাড়ী উঠাবানে আৰু কাপোৰটো সলাই ল'লোঁ আৰু ইফালে তলত হাফ পেণ্ট পিন্ধি ল'লোঁ চাওক কাৰণ তাৰমানে কি জানে হাফ পেণ্ট পিন্ধি কেনে গাড়ী ধুবৰ কাৰণে অকণমান ভাল হয় লং পেণ্ট পিন্ধি ধুবৰ কাৰণে অকণমান কষ্ট হয় আৰু ওপৰত টি চাৰ্ট এটা লগাই লৈছোঁ এতিয়া গাড়ীখন বাহিৰত যাওঁ আৰু যাই কিনে গাড়ীখন পূৰা বঢ়িয়াকৈ হাত চিকচিকা কৰি ধুম যিমানখিনি পাৰোঁ মানে চিকচিকাবৰ কাৰণে চেষ্টা কৰিম হাতেৰে মানে কুঁৱাৰ পৰা পানী লৈ ল'লোঁ বাল্টিঙত এইটো চাওক এইটো কুঁৱাৰ পৰা বাল্টিঙত পানী উঠাই ল'লোঁ আৰু এতিয়া গাড়ী ধুম কিন্তু গাড়ী ধোৱাৰ আগত এটা বস্তু কৰোঁ এই পাণ পাৰি লওঁ নেকি পাণ লাগিছিলে আমাক পাৰি ল'বা অকণমান এইটো ওপৰত দেখিছেনে পাণ এইটো মই জুম কৰি দিওঁ ৰ'ব এইবিলাক পাণ
তাই তামোল খাই ন, তাই তামোলৰ লগত পাণ পাণ লাগে তাইক। নাই এনেও কেতিয়াবা আলহী চালহী আহিলেও লাগে ন দিবলৈ। অঁ তো মানে এইটো গছৰ পৰা নাপাৰোঁ, এইটো আৰু এটা গছ আছে, এইটো গছৰ পৰা পাৰিম। তুমি কেমেৰাটো ধৰি থাকাচোন, অঁ দিয়া। কেমেৰাটো ধৰি থাকা। মই হাতেৰে যিমান পাৰোঁ মই পাণটো পাৰি লওঁ। মানে মই এইটো চাওক, বহুত দুখত আছে। বহুত ওখত আছে অঁ। এয়া দেখিছেনে একদম মাজত আছে চাওক। এনেকে উঠিম, চলো উঠিকে আৰু মেৰে ইয়াতে বন্দৰ। এইটো পাণ, এই দেখিছেনে পাণ, ওচৰত তলত থকাবিলাক মানে বেছি ডাঙৰ নহয়, সৰু সৰু, একদম ওপৰত থকাবিলাকে মানে বহুত ডাঙৰ। এই সেইকেইটা বহুত সৰু সৰু। এতিয়া সৰু এইকেইটা কাম নহ'ব, তো ওপৰত মানে পাৰিব লাগিব। এতিয়া মই গছত কি এনেকা উঠি যাম নেকি বান্দৰৰ দৰে, এনেকাতো উঠব নোৱাৰো পৰি যাম। নালাগে, ডাঙৰ লাঠি আছিলে ন, দীঘল লাঠি আছিলে যে। লাঠি দিয়ে মানে এনেকা মাৰি দিম ওপৰত, মাৰি দিলে মানে পাণটো সৰি আহিব। আগতে গাড়ীখন ধুই লোৱা নেকি, তাৰপিছত পাৰিলে হ'ল। এটা চিডিল কৰিলোঁ, কাৰণ যিহেতু গাড়ীখন আগে আনিছোঁ, তো গাড়ীখন আগে ক্লিয়াৰ কৰোঁ, তাৰপিছত এই পাণৰ চেপ্টাৰটো মানে শেষ কৰি দিম। ই দিল পানী, আৰু লগতে নিজকে অলপ ইয়ে ভিজাই ল'লোঁ। ৰাম। গাড়ী ধোৱাৰ আগত নিজক অলপ ধুই লৈছোঁ, মানে মাথাটো ঠাণ্ডা কৰি লৈছোঁ, গৰম যিহেতু বাহিৰত বহুত। টিকলিয়া গাড়ী ধোৱা ষ্টাৰ্ট। ইমান লেতেৰা ওলাইছে ন টিকলি। আৰু ফাইনেলি গাড়ীখন ধোৱা হৈ গ'ল, দিয়ক, ধোৱা হৈ গ'ল। আৰু যিমানখিনি পাৰোঁ হাতেৰে চাফা কৰি দিলোঁ আৰু এতিয়া আমি ঘৰৰ চাদৰ ওপৰলৈকে গৈ আছোঁ। মানে এটা কাৰণতে গৈ আছোঁ, ইয়াক বোলে কিবা লাগে। কি লাগে তোমাক চাদৰ ওপৰত যে আহিছা? ব'লাচোন আগে ঘৰত যাই লওঁ। বেছি ছাছপেন্সত নাৰাখিবা আৰু অডিয়েঞ্চ গুচি যাব বৰ খাই। এইফালে দেখাই দিয়ে একবাৰ তোমাৰ এইফালে ছাছপেন্সটো। এইটো হ'ল অমিতা, চ' এই অমিতা ল'বৰ কাৰণে গছ। আহিছে। তাইক বোলে অমিতা লাগে, আজি চাগে আঞ্জাত চাগে দালিত চাগে অমিতা দিব, সেইকাৰণে বোলে অমিতা লাগে। আৰু লগতে তাইক লৈ আনিছোঁ মানে কিয়, কেমেৰাটো তাই ধৰিব লাগিব, মই পাৰিম, আপোনালোকে চাবা ইমান কিনাৰত নাযাবা। নাযাওঁ দিয়া। আৰু এইৰ নামটো হ'ল মমিতা, আৰু মমিতাই পাৰিব এইটো চাওক অমিতা। হে মমিতা ছিঙিব অমিতাই দিয়া। অমিতা চিঙা, তাৰমানে মই চিঙা কথা আছিল, মই নিচিঙো আৰু তাই চিঙে বোলে। এইয়া অমিতা। নিজৰ হাতৰে আৰু বোলে এইটো অমিতা ছিঙে বোলে। এইটোত পাৰিম নেকি? পাৰি দিয়া। ধোৱাচোন ধোৱা। এইটো মই ল'লোঁ এটা, এইটো চাওক অমিতা, বজাৰত এইটো কিনিব গ'লেতো বহুত দাম পৰিলে হয় চাগে, 10 টকা 20 টকা। এইটো এটা। তাই এইটো ঘৰত যদি খাই এইটো লৈ লওঁ। আৰু ইফালে একদম চাদৰ তলত চাওক, হ'ব ইফালে নেকি ন? যদি কিবা এটা হৈ যায়, সৰু পৰিলে হৈ আৰু আছে চেচ। বাকী এটা। সেইকাৰণে মই তাইক কৈছোঁ ভালকৈ পাৰিবা। চ' আৰু এই 3টা অমিতা পাৰিলে তাই, এই 3টা। আৰু এতিয়া অমিতাৰ পৰা আহি গ'ল মমিতাই, কি ছিঙিব? এতিয়া কিবা মেষ্টা ছিঙিম ৰ'বা, অলপ বেলেগ ডিজাইনৰ মেষ্টা। হয় নেকি? কি মিঠা বাংগাল নে কি নাম অঁ আছিলে যে, অলপ তিতা টেঙা ফ্লেভাৰ। তো ছিঙি লোৱা তুমি। এইটোকে অকণ ভাজিম নেকি ন, দালি অঁ অঁ অকণমান বনাই এইটো ভাজিম। তো তুমি ছিঙি লোৱা, মই আৰু বেলেগ ফালে যাওঁ, মোৰ বেলেগ কাম আছে, তাই ছিঙি থাকিব। অ'কে।